গুড মৰ্নিং মোৰ গাঁৱৰ পৰা আজি যাই আছো ছয়গাঁৱত যাম প্ৰথমতে যাম ৰিহাবাৰীত যাই কোৰিয়ান টিউচন মানে মই শিকাই কিনি যাম ছয়গাঁৱত প্ৰথমতে এটা মই 2 মাহ আগতে এটা ইয়াৰফোন লৈছিলোঁ ইয়াৰফোনটো মানে খাৰাপ হৈ গৈছে দাদাজনে কৈছিলে স্যামছাঙৰ অৰিজিনেল ইয়াৰফোন হয় ল'লোঁ তাৰপিছত কি বুলি কয় গানটো শুনা পাওঁ কিন্তু কি বুলি কয় ফোন কৰিলে মাতটো শুনা পাওঁ মাতটো নাযায় ইয়াৰ পাছত গাৰ্লফ্ৰেণ্ডৰ লগত পুৰা কাজিয়া হয় তাৰপিছত আজি যাম চেঞ্জ কৰিব দাদাজনে কি কয় চাওঁ দাদাজনে যদি ৰিপ্লেচমেণ্ট দিয়ে তেতিয়াহ'লে ভালে যদি বনাই দিয়ে তেতিয়াহ'লে ঠিক আছে তাৰপিছত তাৰ পৰা যাই কিনি যাম বেংকলৈকে আজি দুটা বেংকত যাম প্ৰথমত যাম কেনাৰা বেংক তাৰপিছত যাম এলাহাবাদ বেংক তাৰপিছত ইয়াৰফোন দোকান আৰু এলাহাবাদ বেংক একেলগে আছে গুমি চক যাই থাকোঁ আপোনালোকে এনজয় কৰি থাকক ভিডিঅ'টো বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই একো নহয় বেয়া নাপাব ইয়াতে ৰখি আছোঁ এজন বন্ধু আহি আছে মানে মোৰে ভাইটি হয় অলপ পইচা পাওঁ পইচাখিনি লৈ যাওঁ ৰখিলোঁ মোটামুটি 5 মিনিটমান তাৰপিছত ভিডিঅ' চাই কিনে মোক গালি দিব এতিয়া 5 মিনিট বুলি কৈছে নহয় আহি আছে আৰে কেতিয়া আহিব দে সোনকালে ত' আপোনালোকে ভাত খালে নাই নাজানো কিন্তু ময়ো খোৱা নাই আপোনালোকে খোৱা নাই যেতিয়া ময়ো খোৱা নাই টাইম হোৱাই নাই মোটামুটি এতিয়া 8টা বাজিব হৈছে আৰু অলপ মিনিট খাই লওক লাহে ময়ো খাম লাহে ভাইটিজন আহি গ'ল কথা দিব আহিছে পুৰা মালিক হৈ আছে এখেতে এটা চেনেল আছে আগতে এটা ক্লিপ লৈছিলোঁ নহয় দিলীপ বাহাল এই এটা মানে কি আৱাজ আহি থাকে হা যেতিয়া ৱাইফাই কানেক্ট কৰোঁ এনেকুৱা আৱাজ আহে এই বাদ দি দিলোঁ ভিউৱাৰ্ছৰ লগত বেয়া পায় এখেতে এটা চেনেল আছে হা নামটো কৈ দিয়ক মোৰ নাম নাই চেনেল নাম নকবি চেনেল কৈ দিয়ক মোৰ চেনেলটোৰ নামটো শৰৎ ডেইলি ব্লগ মই ডিছক্ৰিপশ্যনত দি দিম চিন্তা নকৰিব আপোনালোকে চাই ল'ব য'ত ইউটিউবাৰ নাযায় শৰৎ যায় য'ত শৰৎ যায় ইউটিউবাৰ নাযায় ঠিক তেনেদৰে ভাইটিৰ ভিডিঅ'বিলাক চাব চেনেলটো একবাৰ চেক কৰিব মই ডিছক্ৰিপশ্যনত দি দিম নহ'লে আই বাটন দিম আই বাটন কেনেকৈ দিম মই হেৰি হোৱা নাই তো গোটেই যিয়ে নহওক ডিছক্ৰিপশ্যনত দি দিম চাই থাকিব ভাইটিজনত দি দিওঁ বাই মনলে উভতিয়া হে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি ফাইনেলি টিউচন কৰি আহি গ'লোঁ এতিয়া যাম বেংকলৈকে তো এইখিনিতে অলপ ৰখি আছোঁ টাইম মানে আজি 9টা হ'লে আৰু 1 ঘণ্টা আছে 10টা বজাত খুলিব বেংক আপোনালোকে জানে তাৰপিছত বহুত মানে সোনকালে আহি গ'লোঁ উপায় নাই এতিয়া অলপ আড্ডা মাৰি কিনি 10 মিনিট পিছত ওলাই যাম বেংকলৈকে তো এনজয় কৰি থাকক আৰু ফাইনেলি আহি পালোঁ ছয়গাঁও এতিয়া প্ৰথমতে কৰিম ইয়াৰফোনৰ কাম তো ইয়াৰফোনটা লৈ লওঁ আৰু যাওঁ দোকানলৈকে আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতিয়া হে তো লৈ ল'লে ইয়াৰফোন এতিয়া যাওঁ দোকানলৈকে কি কয় চাই লওঁ তো বৰ্তমান আহি পালোঁ দোকানখনত এতিয়া কামটো কৰি ল'ম মামলাটো
এটা স্যামসাঙৰ অৰিজিনেল ইয়াৰফোনডাল লাগিছিল এতিয়া এখন মাইক্ৰফোন কামত নাহে এতিয়া দাদা কৈছিল কিবা এটা কি বুলি কয় মানে আপুনি আছিল নে সেইজন আছিল নাজানো দাদাক মানে কৈছিলে কি অৰিজিনেল কিবা এটা এতিয়া এই মাইক্ৰফোনটো কিবা ৰিপেয়াৰিং হ'ব না যদি বাইরে ফুল দিব পারে কিবা সিস্টেম করি খুলি গেলে তাতে হইব লাগে মানে ইটো চলে মাইক্রোফোনটো কামত নাই এবার খুলি গেলে সব দিব এই স্প্লার থাকে না স্প্লার চেঞ্জ করলে হইব ঠিক আছে দাদা খুবই ভালো রেসপন্স দিলে দোকানখনৰ নাম নাই মুনু মোবাইল ষ্ট'ৰ গুমি চকৰ মেইন চাৰিআলি এলাহাবাদ বেংক যোৱা মেইন পোৱা কি বুলি কয় এণ্ট্ৰিখিনিতে এইখিনিত মই এতিয়া যাম বেংকলৈকে দেখিলে না এতিয়া ইয়াৰফোনটোতো কাম নহ'লে এতিয়া ৱাৰেণ্টিৰ কথা কৈছিলে কিন্তু নিদিলে এতিয়া একো নাই এতিয়া মোবাইল ৰিপেয়াৰিঙত কৰি ল'ম বাৰু একো নাই এলাহাবাদ বেংকত গৈছিলোঁ খোলা নাই কাৰণ টাইম হোৱাই নাই কিন্তু কানাড়া বেংক খুলিছে চাওঁ তথাপি ভিতৰত যাই চাওঁ ভিতৰত ছাৰ্ভিচ দিয়ে নে নাই এবাৰ চেক কৰি চাওঁ বন্ধুসকল লৈ ল'লোঁ ফৰ্ম সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি বন্ধুসকল যিহেতু বেংকত যাব নোৱাৰিলোঁ টাইমটো হোৱাই নাই সেইকাৰণে এইবাৰ আহিলোঁ চন্দিকা মন্দিৰ মা চন্দিকা মন্দিৰ মই লাইফত প্ৰথমবাৰ আহিছিলোঁ সৰস্বতী পূজা 2021 ফেব্ৰুৱাৰী কিমান ডেট আছিলে নাজানো আজি আহিলোঁ ভিতৰলৈকে নাযাওঁ গা ধুইছোঁ কিন্তু নাযাওঁ তাৰপিছত এদিন ভালকৈ বনাই পেলাই দেখুৱাম আপোনালোকক চিন্তা নকৰিব দেখাটো ফিক্সে 6 গাঁৱৰ মানুহ হয় চন্দিকা নেদেখালে কেনেকুৱা হ'ব এতিয়া আহিছোঁ মাইক্ৰফোনটো বনাব লগতে এই ইয়াৰফোনডাল বনাম দাদাই বনাই দিয়ে নিজে চাওঁ দাদাই বনাই দিয়ে চাওঁ দাদা অলপ ব্যস্ত আছে এইফালে তাৰপিছত দাদাৰ নামটো কি আছিলে কিবা এটো কিবা আছিলে নেকি দাদাৰ হা দোকানৰ নাম আপোনাৰ নাম দাদা এইখিনি কি কৰিব লাভ নাই এটো মোবাইল কেয়াৰ এই কি বুলি কয় ছয়গাঁৱৰ যিটো অগুৰি চক আহিখিনি এটা সেই আছে কি বুলি কয় চিনেমা হল জাষ্ট অপজিট চাইড মানে উকিয়াম ৰোড আহিখিনি ইয়াতে একবাৰ খবৰ ল'ব য'ত কি বুলি কয় বেলেগ মোবাইল মেকানিকে নকৰে দাদাক ক'লে কিন্তু মই সঁচা কৈছোঁ আপোনালোকে একবাৰ কিবা যদি হয় মোবাইল ভাঙা চিঙা কেমেৰা চব ইয়াত ঠিক কৰিব